হয় আমি এতিয়া অৱস্থিত আছোঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত সোণাৰী গাঁও পঞ্চায়তত চৰকাৰে যিটো ৰাজ সাহায্য দিছে এই সাহায্য কালিৰ পৰা আমি দেখা পাইছোঁ ইয়াত বিতৰণ কৰি আছে আমাক বহুতে কমপ্লেইন কৰাৰ পিছত আমি আজি উপস্থিত হৈছোঁ সেই ঠাইত আমি দেখা পাইছোঁ সিহঁতে 22 কেজিকৈ চাউল দি আছে ৰাইজৰ মাজত কিন্তু আচলতে আপোনাৰ ঘৰ ক'ত আমার গম জয়ভূম টিলে আজি ইয়াত যে চাউল বিতৰণ কৰি আছে সিহঁতে কিমান কেজিকে চাউল দি আছে 22 কেজি 22 কেজিকে দি আছে আমি শুনা পাইছোঁ সিহঁতে 18 কেজিকে না না আমি নিজে দেখছি 22 কেজি 22 কেজিকে দি আছে 22 কেজি দিচ্ছি ধন্যবাদ 22 কেজি হ্যাঁ সঁচাই তো 22 কেজি হাসাই 22 কেজি লিজাম যাম ইয়াত কিহৰ কাৰণে আহিছিল এই চাউলৰ কাৰণে আহিছোঁ চাউলৰ কাৰণে আমি শুনা পাইছোঁ ইয়াত 18 কেজি 19 কেজিকে চাউল দি আছে আচলতে কথাটো কি সঁচা নেকি নাই 22 কেজি কৰি চাউল দি আছে সঁচা 22 কেজি একদম সঁচা 22 কেজি চাউল দি আছে চাইছেনে 22 কেজি চাইছোঁ চাইছোঁ 22 কেজি কৰি চাউল দি আছে এতিয়া থ্যাংক ইউ ধন্যবাদ কাশ্মীর কিহৰ কাৰণে আহিছিল ইয়াত চাউল চাউল পাইছে পাইছে কিমান কেজি 22 কেজি 22 কেজিকে হ্যাঁ যিটো মানে সাহায্য বিতৰণ কৰি আছে সঁচাকৈ সিহঁতে 22 কেজিকৈ চাউল দি আছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব কিমান কেজিকৈ দিয়ে সেই দৃশ্যটো আমাৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব জয়ভূম পদ্মবাড়ি ডি কিহৰ কাৰণে আহিছিল রিলিফের চালের কারণে কিমান কেজি দিছে 22 কেজি 22 কেজি আছে হ্যাঁ সঁচাকৈ 22 কেজিটো 22 ঠিক কেজি আছে ধন্যবাদ